এইফালে চাই দিম আমি এতিয়া লিফ্টত যাবলৈ ৰেডি হৈ আছোঁ এইফালে দৰজা অলপ কৰিছে এইফালে ছোৱালীজনী চাই দিয়া জানো চাই দিয়া হাই কৰি দিয়া চানি পুতলা হাই কৰি দিয়া এইফালে এইফালে চাই দিয়া দৰা পোৱাকৈ এইফালে চাই দিয়া হাই কৰি দিয়া এতিয়া আমি লিফ্টলৈ যাবলৈ ৰখি আছোঁ তললৈ যাম জোৰণ দিবলৈ যাবলৈ ওলাইছোঁ তাৰপিছত কি হয় দেখাই দিম চাই থাকিব ছোৱালী কৈ দিয়া আকৌ জোৰণ দিবলৈ চিনেমা কি কথা ওলাইছোঁ ভাইটি হয় ভাল লাগিছে আজি আনন্দৰ দিন শেষ আৰু এয়া আমি সকলোখিনি ওলাই ৰখি আছোঁ আৰু মাহঁতে জোৰোণৰ গাড়ীত পিন্ধাবৰ কাৰণে আমদালি গুঠি আছে চাওকচোন বাৰু সকলোখিনি নিয়ম খুব ধুনীয়াকৈ কৰা হৈছে তাৰপৰা ইয়াত ভাইটিৰ লগৰখিনি ৰখি আছে চাওকচোন বাৰু নিয়মখিনি ধুনীয়াকৈ কৰিছে দৰা বাইক দেই তাৰপৰা আমি গৈ পালোঁগৈ জোৰোণ দিবৰ কাৰণে বেলতলাৰ ৰত্নামলী পেলেচ পীযুষ হাজৰিকাদেৱৰ হয় সেইটো তাতে সকলোখিনি নিয়ম কৰা হৈছে যিহেতু এয়া চাওকচোন কইনা ঘৰৰ মানুহবিলাকে আগবাঢ়ি আহিছে আমি যিহেতু দৰা ঘৰৰ মানুহ হয় দৰা ঘৰৰ মানুহক আগবঢ়াই নিবলৈ বুলি আহিছে আৰু সকলোখিনি নিয়ম খুব ধুনীয়াকৈ কৰা হ'ল মই বহুত বেছি ভিডিঅ' কৰা নহ'ল যিহেতু বহুত বেছি ভিডিঅ' কৰিলে বহুত দীঘল হয় আপোনালোকেও হয়তো চাবলৈ আমনি পাব পাৰে সেইটো কাৰণে অলপমান ক্লিপ ৰাখি থ'লোঁ তাকে আৰু তাৰ মাজতে কথাষাৰ কওঁ বুলি ভাবিলোঁ আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিগৰাকীয়ে আগবাঢ়ি আহিছে তেওঁ কিন্তু কইনা মাক নহয় কইনাৰ সৰু মামীয়ে কয় কইনা মাক অলপমান শাৰীৰিকভাৱে অসুস্থ হৈ আছে সেইটো কাৰণে মামীয়েকে আহিছে আৰু সকলোখিনি নিয়ম হৈ গ'ল তাৰপৰা আমি আহি পালোঁহি জোৰোণৰ পৰ্বটো দেখিছে নহয় জোৰোণ পিন্ধাবৰ কাৰণে বস্তুখিনি সকলো উলিওৱা হৈছে দৰা মাকে কইনাক সেন্দুৰ দিছে নিয়মটো কৰিছে সেন্দুৰ দিয়া নিয়ম কৰিছে তাতে কইনা ভনীয়েকে কৈছে সেন্দুৰ দিওঁতে নাকত সেন্দুৰ পৰিছে নে যদি নাকত সেন্দুৰ পৰিছে যেতিয়া মানুহজনে বেছিকৈ মৰম কৰে বুলি কৈ তাকে চবেই হাঁহিছে জোকাইছে আৰু এয়া আৰু কইনাক দৰা বৌয়েক আৰু বায়েকে সকলোখিনি সামগ্ৰী মানে জোৰোণৰ বস্তুখিনি পিন্ধাই আছে চাওকচোন বাৰু আমি সকলোখিনি তাতে ৰখি চাই আছোঁ ভিডিঅ' কৰিছোঁ তেনেকৈ আৰু নিয়মখিনি সকলোখিনি হৈ গ'ল তাৰপিছত ফটো উঠা হ'ল তাৰপৰা দেখিছে নহয় কইনাকৰ মুখখন দেখাওঁ বুলি ভাবিলোঁ মুখখন দেখাই দিয়া হ'ল তাৰপৰা দৰা মাকে কইনাক মিঠাই খুৱাইছে আৰু কইনাই দৰা মাকক মিঠাই খুৱাইছে সেই ঠিক তেনেকৈ আৰু কিবা এটা অনুষ্ঠান হ'লে মানে তাত জানো ফটো নুঠিলে ভাল হ'ব তাকে আমি কইনাৰ লগত দুকপিমান ফটো উঠিলে সেয়াই আৰু চাওকচোন